এই সাংবাদিক মেলৰ জৰিয়তে খুব গুৰুত্বপূৰ্ণ কেইটামান কথা আজি প্ৰকাশ কৰিবৰ কাৰণে ইয়াতে আপোনালোকক আজি নিমন্ত্ৰণ কৰা হৈছে। মই চিধা চিধিকে দুটামান কথা কওঁ। যোৱাকালি বিজনীৰ বৰপথাৰত আমাৰ বাস্কা জিলা অবৰো সুৰক্ষা সমিতিৰ বিষয়ববীয়া, বিজনী জিলা অবৰো সুৰক্ষা সমিতিৰ বিষয়ববীয়া, গোসাইগাঁও ডিষ্ট্ৰিক্ট, ঠিক চিৰাং ডিষ্ট্ৰিক্ট, কোকৰা ডিষ্ট্ৰিক্টৰ বিষয়ববীয়াৰ মাজত এক গুৰুত্বপূৰ্ণ আৰু অতিকে গুৰুত্ব বিষয়ৰ ওপৰত আমাৰ বিশেষ এটা আলোচনা হৈছিল। এই সিদ্ধান্ত মৰ্মে যোৱাকালি আমি কেইটামান সিদ্ধান্ত উপনীত হৈছিলোঁ, হোৱাৰ কাৰণে কেইটামান কথা ৰাইজক অৱগত কৰিব খুজিছিলোঁ। আপোনালোকে জানে যে ৰাজনৈতিক শক্তি, ৰাজনৈতিক আমাৰ অবৰো সুৰক্ষা সমিতি হিচাপত ৰাজনৈতিক মতধাৰণা বিভাগ বুলি হোৱাৰ কাৰণে গণ সুৰক্ষা পাৰ্টিৰ লগত কোনো ধৰণৰ আমাৰ সম্পৰ্ক নাই। লগতে ৰাজনৈতিক শক্তিৰ লগত কোনো ধৰণৰ আমাৰ মিলা মেচা নোহোৱাৰ স্বাৰ্থতে কিন্তু আমি অবৰো সুৰক্ষা সমিতি অসম, যোগেশ্বৰ কলিতা আৰু অবৰো সুৰক্ষা বিটিডি অসম, য'ত নেকি আমি দুখন কমিটিয়ে লগ হৈ 2020 চনতে গণ সুৰক্ষা পাৰ্টিৰ যিটো ৰাইজে নিবিচাৰে এটা অনাৱশ্যকীয় হিচাপে অনুভৱ কৰা এটা ৰাজনৈতিক দল খোলাৰ বিনিময়ত যোগেশ্বৰ কলিতা অবৰো সুৰক্ষা সমিতি আৰু অবৰো সুৰক্ষা বিটিডি অসম নামৰ এই সংগঠনে মিলি একত্ৰিতভাৱে যোগেশ্বৰ কলিতাই বৰ্তমানৰ অবৰো সুৰক্ষা সমিতিৰ মুখ্য সম্পাদক আৰু মই কেন্দ্ৰীয় সম্পাদক হৈছে। আমি দুখন কমিটি একত্ৰিত কাম কৰি আছিলোঁ। কিন্তু লক্ষণীয় কথাটো এনেকুৱা যে বিগত কিছুদিন ধৰি যি গণ সুৰক্ষা পাৰ্টিৰ বিক্ষোভ বিৰুদ্ধে যি গণ সুৰক্ষা পাৰ্টিৰ জনপ্ৰতিনিধিয়ে অবৰো সুৰক্ষা সমিতিৰ আপোনাৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলি এজন ইএমএ ঘনশ্যাম দাস বিভিন্ন সভা সমিতিয়ে অবৰৰ লগত মানে কোনো মিল নাই বুলি কৈ কিনে তেওঁ জেএছপি এটা বেলেগ ৰাজনৈতিক দল বুলি প্ৰকাশ কৰে। সেই যি ৰাজনৈতিক দলে আমাৰ অবৰো সুৰক্ষা আমি দুখন কমিটিকে আমাৰ 22 লক্ষ অনাব ৰাইজক বিভাজনমুখী পৰিৱেশ সৃষ্টি কৰি গণ সুৰক্ষা পাৰ্টিৰ জন্ম দিলে। আজি বিগত কিছুদিন ধৰি আমি অবৰো সুৰক্ষা সমিতি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া হোৱাৰ পিছতো আমাক কোনো ধৰণৰ কথা অৱগত নকৰাকৈ আমাৰ এইখন কমিটি যে যৌথ কমিটিখনৰ সম্পাদক যোগেশ্বৰ কলিতা ডাঙৰীয়াই জিএছপিৰ কমিটিৰ বিভিন্ন সভা সমিতিত তেওঁৰ উপস্থিতি আমি দেখা পাইছোঁ। তেওঁ যোৱা কিছুদিন আগতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ইএম ঘনশ্যাম দাসৰ পৰা 7 লাখ টকাৰ কাম লোৱাৰ তথ্যভিত্তিক প্ৰমাণ আমি দেখা পাইছোঁ। তেনেস্থলত যি গণ সুৰক্ষা পাৰ্টিৰ এক বিক্ষোভ পৰিৱেশৰ কাৰণে এই 22 লক্ষ অনাব ৰাইজ বিভাজিত হৈছিল আৰু সেই গণ সুৰক্ষা পাৰ্টিৰ লগত ৰাজনৈতিক পাৰ্টিৰ লগত লগ লৈ যোগেশ্বৰ কলিতা ডাঙৰীয়াই যিয়ে আমাৰ মাজত পুনৰবাৰ অবৰণ নামত জিএছপি আৰু অবৰো কৰি সংমিশ্ৰণ কৰি এই 22 লক্ষ অনাব ৰাইজৰ এই সহজ মানুহখিনিক যে অবৰৰ নাম ৰাম ঠগন দিব ওলাইছে, তাক আমি এই 4খন বা 5খন ডিষ্ট্ৰিক্টে যথেষ্টভাৱে চিন্তিত হৈছোঁ। কাৰণ আমি সংগঠন কেৱল মাত্ৰ কাৰোবাক ব্যক্তিগত লাভৰ কাৰণে কৰা নাই। আমি 22 লক্ষ অনাব ৰাইজৰ বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত অস্তিত্ব ৰক্ষাৰ স্বাৰ্থ সংগ্ৰামখনত কিন্তু আমি এই সংগঠনটো আৰম্ভ কৰিছিলোঁ। আপোনালোকৰ প্ৰমাণ সহকাৰে কথাষাৰ কওঁ আপোনাক। এয়া আমি প্ৰমাণ যোগেশ্বৰ কলিতা ডাঙৰীয়াৰ বিৰুদ্ধে আমাৰ কোনো আমাৰ ব্যক্তিগত গ্ৰাহমূলক কাম কৰাৰ কাৰণে প্ৰমাণ কৰা নাই। আমাৰ বাস্তৱিক তথ্য মই তেখেতক এটা কথাই ক'ব খুজিছোঁ, তথ্যখিনি আপোনালোকৰ ওচৰত মই দাঙি ধৰিছোঁ। আপোনালোকক বিজনী জিলা অবৰো সুৰক্ষা সমিতি মিটিং এই বিষয়ে আমাৰ সম্পূৰ্ণ এটা সিদ্ধান্ত হৈছে। এই সিদ্ধান্তৰ আগত মই তথ্য আকাৰে প্ৰমাণখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিব খুজিছোঁ। আপোনালোকে মন কৰিব, এয়া এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ বিটিসিৰ ইএম ঘনশ্যাম দাসে যোৱা কিছুদিন আগতে প্ৰকাশ কৰা তেওঁৰ যিখিনি এগ্ৰিবান্তৰ বিভিন্ন তেওঁলোকৰ কামৰ যিখন তালিকা, যিসকল মানুহক কামবিলাক দিয়াৰ যিখন লিষ্ট ওলাইছে, এটা 18 নম্বৰ লিষ্টত লিখা আছে ৰিপেয়াৰিং অফ এগ্ৰিবান এট চিল্কিজা ফ্ৰম ইটাৰ ভাটা টু বৰখোৱা বান আণ্ডাৰ বেটনা বিচিডিচি গড়েশ্বৰ বাক্সা ডিষ্ট্ৰিক্ট আৰু ইয়াৰে এমাউণ্ট হৈছে 7 লাখ টকা। আৰু এই কামটো পোৱা মানুহজন হৈছে যোগেশ্বৰ কলিতা অবৰো সুৰক্ষা মুখ্য সম্পাদক আৰু ইয়াত সম্পূৰ্ণ তথ্যবিধ লিখা আছে জিএছপি বুলি লিখা আছে আৰু ইয়াত তেখেতৰ ফোন নম্বৰটো ইয়াত লিখা আছে 9954427389। আমাৰ স্পষ্ট কথা, আমি ৰাজনৈতিক শক্তিৰ দ্বাৰা দি পৰিচালিত হৈ অবৰো সংগঠন কৰা নাই। আমি বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত অবৰ ৰাইজৰ আমাৰ এই যিটো অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন আগবঢ়াই নিয়াৰ স্বাৰ্থত এই সংগ্ৰাম কৰিছিলোঁ। এই যোগেশ্বৰ কলিতা ডাঙৰীয়া জিএছপি হৈ কিনে অবৰো সুৰক্ষা সমিতিৰ মুখ্য সম্পাদক হৈ কিনে কাম কৰাৰ তেওঁ স্পষ্টীকৰণ মই তেওঁৰ পৰা খুজিলোঁ। আৰু যিজন ব্যক্তি অবৰৰ নাম লৈ কিনে জিএছপি দলৰ
এই কাম লৈ কেনে ব্যক্তিগত এই কাম GSP হিচাপত লৈছে, আমাক অৱৰ সুৰক্ষা আমি জ্ঞাতও নহয় আৰু ইয়াত আমি কোনো ধৰণৰ অংশীদাৰো নহয়। যদিও অৱৰ সুৰক্ষা আমি কোনো ৰাজহুৱা দলৰ যদি চক্ৰ চাই যদি সূচনা কৰা নাই, তেনেহ'লে যোগেশ্বৰ কলিতা ডাঙৰীয়াই এই 7 লাখ টকাৰ কাম ব্যক্তিগত হাতত লোৱাৰ বিনিময়ত তেওঁ জানো পুনৰবাৰ বড় ভাগ কৰি যিখিনি আমাৰ অৱৰ সুৰক্ষা সমিতিৰ 10টা ভাগ বুলি কৈ পুনৰবাৰ আমাক বিভিন্ন ভাগত বিভক্ত কৰি তেওঁ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰাৰ কাৰণে এই GSPৰ পৰা পইচাটো লৈ কেনে আমাক কি বুজাব চেষ্টা কৰিছে। এয়াই জানো প্ৰমাণ 1 নম্বৰ। 2 নম্বৰ প্ৰমাণ আপোনালোকক দিছো। এয়া যোগেশ্বৰ কলিতা ডাঙৰীয়াই থমনাৰ এখন GSPৰ মিটিঙত উপস্থিত হোৱা দৃশ্য। এতিয়া আপোনালোকক মই ক'ব খুজিছো কি, যোগেশ্বৰ কলিতা ডাঙৰীয়াৰ অৱৰ সুৰক্ষা সমিতিৰ জন্মদাতা বা আমি জন্মৰ পৰা তেওঁ সংগ্ৰাম কৰি তাক আমি কোনো ডিনাই কৰা নাই। কিন্তু 2020 চনৰ গণ সুৰক্ষা পাৰ্টি অৱৰ সুৰক্ষা সমিতি বিভাজনৰ ফলতোতো 40টাতে গৈ কেনে কেৱল মাত্ৰ দিহিৰা সমষ্টিৰ কেৱল অৱৰ ইয়াতে জয়লাভ সাব্যস্ত কৰিছিল। যদি আপোনালোকে যদি GSPৰ লগত আছিলে, 2020 চনত অৱৰ সুৰক্ষা সমিতি আৰু GSPৰ নাম কৰি কেনে কি কাৰণে কিহৰ স্বাৰ্থত এই ৰাইজখনে বিভাজিত কৰি আজি BTCৰ মস্তত অৱৰ সুৰক্ষা সমিতি বা অৱৰ ৰাইজে নিৰ্বাচিত কৰা এই প্ৰতিনিধিসকলক তাত পথৰ ব্যৱস্থা নকৰি আপোনাৰ কিহৰ স্বাৰ্থত 2 ভাগত বিভক্ত হৈছিল। আগন্তুক কোকৰাঝাৰ লোকসভা নিৰ্বাচন আহিছে, ঠিক তেনেদৰে 2020 চনৰ নিচিনাকৈয়ে পুনৰবাৰ আকৌ বিভাজনমুখী পৰিৱেশ সৃষ্টি কৰি ব্যক্তিগত লাভৰ কাৰণে কাম কৰিছিল নেকি? আমি স্পষ্ট কৰিব খুজো, বিজেপি অৱৰ সুৰক্ষা সমিতিয়ে আজি স্পষ্ট কৰিব খুজো যে যি দলৰ লগত থাকি আমি অৱৰ সুৰক্ষা যোগেশ্বৰ কলিতাৰ অৱৰ সুৰক্ষা আমি BTD হিচাপত আমি যৌথভাৱে কাম কৰি আছো, কিহৰ কাৰণে যে আমি আমাৰ BTCৰ